লগিডালে চোৱা ঢুকি পাই নাই মাতি জেবিয়া কেমেৰা ছেটআপ কৰি আছে এজন ফটোগ্ৰাফাৰ চোৱা সদায় বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ মানুহে লৈ থাকিব লাগে এয়া বনাই আছে জুই চুই ধৰি অ'কে অ'কে দুভাগ খাব পৰা হৈ গ'ল আমাৰ এক্সিলেণ্ট Hey guys, welcome back to my channel. বহুত দিনৰ মূৰত ভিডিঅ' বনাব লৈছোঁ আৰু আমি বৰ্তমান আছোঁ এতিয়া সোৱণশিৰি নৈ কিনাৰত মোৰ লগত আছে এয়া দাদা আৰু আজি ভিডিঅ'টো অলপ ব্যতিক্ৰম হ'ব আমি আহিছোঁ এয়া সঁজুলি পাতি লৈ মেলি চৰাই চিৰিকটি ফটো মাৰিবলৈ মানে সোৱণশিৰি পাৰত যিবোৰ চৰাই চিৰিকটি ওলায় বেলেগ পৰিভ্ৰমী চৰাইও থাকে বিভিন্ন ধৰণৰ চৰাইবোৰ ইয়াত থাকে আমি তাৰ ফটোগ্ৰাফী কৰিবলৈ আহিছোঁ এই তাত আমি এই চাপৰিটোত যাম যিটোত মানে বহুত চৰাই পৰি আছে এতিয়া এই নাওখনতে যাম আমি এইখন নাওখন মানে ঘাটৰ মানুহৰ লগত আমি বন্দবস্ত কৰি লৈছোঁ তালৈ গৈ তাতে পৰিচয়টো মাৰিম আৰু যিখিনি কৰিব লাগে কৰি আৰু তোমালোককো দেখাম আমি যি কৰোঁ কেনেকৈ ফটো মাৰিম তাৰপৰা চ' লেটছ গো হাতল লওঁ নি এই দিয়া ব'লা পানী বেছি মানে দ নহয় সেইটো কাৰণে আমি নাৱত এনেকৈ যাম বুলি লৈছোঁ নহ'লে নাৱৰ এজন ল'লোহেঁতেন ইয়াত মাটি ওলাই আছে মানে বেছি দ নহয় সেইটো কাৰণে আমি দুটাই যাম এনেকৈ বস্তু ধেৰ হ'ল এতিয়া খালি ক'ত বহিম চলাইছা নাই নাও আগতে মই মাজতে বহিহে লৈছোঁ আৰু চবচে ইণ্টাৰেষ্টিং কথা আমাৰ ইয়াত নাৱৰীয়াও নাজানে সাঁতুৰিব আৰু ময়ো নাজানো কিমান সাহসত আহিছোঁ আমি এতিয়া য়েছ এয়া লগিডালে চোৱা ঢুকি পাই নাই মাতি চবচে ইণ্টাৰেষ্টিং কথা এতিয়াহে মোৰ জিঅ'টো আহিছে বুলি ক'ব পাৰি কাৰণ ইয়াৰ মাটি ওলাই গ'লে অথনিৰ পৰা মই চুপচাপ শান্তিকে বহি আছোঁ কাৰণ নাৱৰীয়াও নতুন আৰু তাতে আছোঁ আমি সোৱণশিৰিত ন ৰঙা নদী নহয় ন ইয়াৰ মাটি ওলাই গ'ল মোবাইল ৱাটাৰ প্ৰুফ হ'ব চিন্তা নাই পাই গ'লোঁ সেয়া আমি চাপৰি নাই কিমান ধুনীয়া জেগাত আহিছোঁ ন আমি কি ক'ম আৰু বেগকেইটা আমাক লাগিব বোলা এই আমি চাব পাৰোঁ এইকেইটা চোৱা কি ধুনীয়া লাগিছে চৰাইকেইটা এইকেইটা ৰঙা ৰঙাকৈ কি এই আমাৰ জেবিয়া কেমেৰা ছেটআপ কৰি আছে ষ্টেণ্ডৰ সৈতে কেমেৰা বৰ বেছি হেভি কেমেৰা নহয় মোটামুটি আৰু চৰাই ফটো মাৰিব পৰাকৈ চ' এই দুখন হৈছে আমাৰ জেবিয়াৰ কিতাপ মানে চৰাই চিৰিকটি মানে চিনাক্ত কৰিবৰ কাৰণে আৰু এজন ফটো মৰাত ব্যস্ত এইটো কি চৰাই চাকৈ চুকুৱা স্থানীয় নাম আৰু এয়া মই খৰি চৰি বুটলি লৈছোঁ য'ত যি পাইছোঁ মানে আমি আহোঁতে একো খাই অহা নাই আৰু কিবা লৈ আহিছে ইয়াতে বনাই মেলি খাম আৰু পিকনিকৰ নিচিনাও হৈ যাব খৰি যিকেইডাল পাই লৈ লৈছোঁ আৰু তাতে জুই জ্বলাবলৈ একো অসুবিধা নহয় ইয়ালৈ খানা চানা খাবলৈ মানুহ আহি থাকে গম পাইছে নাই তাত চৌকা কিবা এটা দেখিছোঁ কি তাত তাত আগত বহুত চৰাই আছে
আমাৰ নাম হৈ যাত আছে অথনি জেগাখনৰ নাম কি ওলাইছিলে খগা কনক চাপৰি এজন ফটোগ্ৰাফাৰ চোৱা এইকেইটা বালি মাহি নেকি ন এইকেইটা ফোনটোত আঁতৰতে পলাই দেখিলে বহুত ডাঙৰ চাপৰি এইটো চবফালে বালি অকল চ' গাইজ সেইখিনিতে আমি এতিয়া বনাম বুলি ভাবিছোঁ গছ এজোপা আছে মহা এটা আছে বতাহ বহুত মাৰি আছে ইয়াৰ কাৰণে এতিয়া প্ৰথম ইয়াততো ইটা চিটা নাইয়ে প্ৰথম কাঠৰ টুকুৰাকে চাব লাগিব ইফালে আছিলে মানে আমি ইয়ালৈ অহা মেইন কাৰণটো হ'ল আমি দাদাই ফটো মাৰিম বুলি কৈছিলে এবাৰ আমি এইফালে মাজুলী নহয় একচুৱেলি এইফালে বাসুদেও যাওঁতে এই জেগাটো দেখিলোঁ আৰু দেখি পেলাই দাদাই ইয়াত বহুত চৰাই দেখিলে ভাবিলে ইয়াত চৰাই মানে ফটো মাৰিব পৰা যাব আৰু তেতিয়া প্লেনিং কৰিলোঁ যে ইয়াতে আমি গৈ এদিন চৰাই চিৰিকটি ফটো মাৰিম আৰু এনেকৈ তাতে বনাই কিবা এটা খাম এনেই এক্সপিৰিয়েঞ্চ আৰু এনেই ভাল লাগে ন এনেকৈ আহি খাই চ' সেইটোৱে ৰিজনটো বেলেগ একো ৰিজন নাই এতিয়া মই বিচাৰিছোঁ এতিয়া গছৰ সৰু সৰু এনেকুৱা যাতে চচপেনটো থ'ব পাৰোঁ জুই জ্বলাবৰ কাৰণে এডাল পাইছোঁ আৰু দুডাল লাগে সদায় বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ মানুহে লৈ থাকিব লাগে সদায় কিনো ঘৰতে থাকি থাকি মোবাইল টিপা শুই থকা কিতাপ পঢ়া কিনো একেটা কামেই কৰি থাকিব সদায় অলপ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ লৈ চাব লাগে আৰু সেইটো কাৰণে আমি এনেকুৱা কৰিছোঁ মানে ধৰা এতিয়া ফটো চটো মাৰিম ইয়াতে তাৰপৰা সেইটো কামো হ'ল আৰু আজি বন্ধ দিনৰ এটা বেলেগ এক্সপিৰিয়েঞ্চো পালোঁ চ' গাইছ সেইখিনিতে বনাম এতিয়া এনেকৈ ইয়াতে চচপেনটো দিব লাগিব আৰু চ' গাইজ এয়া একচুৱেলি মেগী লৈ আহিছিলোঁ মেগী 2 পেকেট মেগী 3-4 পেকেটমান সেয়াকৈ বনাই খাম বুলি ফূৰ্তিহে আৰু এয়া বনাই আছে জুই চুই ধৰি তাৰপাছত বস্তু বিশেষ একো অনা নাই ইয়াতে খৰি পাম বুলি জানোৱেই চ' খৰিহে দি দিয়া আমনি লাগি গৈছে খৰিবোৰ ইয়াত পূৰা শুকাই আছে পটককৈ জ্বলি জ্বলি গৈছে ৰেডি হৈছে নাই খাবলৈ হৈছে আৰু মই ফটো চটো মাৰি আহি পাই গ'লোঁ তোমাৰ ৰেডি হোৱা নাই এয়া প্ৰথম মেগী সিজাই ল'লোঁ আচ্ছা ডিম চিম আছে দেখাই দিয়া পিঁয়াজ ইয়াত গোটা গোটাকৈ ফালি ফালি দি দিছোঁ ইয়াত ডিম আৰু পিঁয়াজ মছলা ইয়াত দি দিছোঁ অ'কে অ'কে হেতা নি শেষত হেতা এইফালে চৰাই সিজিলে হৈ যাব সিজিলে হৈ যাব নি জুইকুৰা তলত দিব লাগে আৰু খালি আমি এটা বস্তু আনিলে তুমি গম পাইছা নাই কি বস্তু নিমখ যে নাই গম পোৱা নাই এই কথাটো মই ভাবিছিলোঁ প্ৰথমতে চ' গাইজ মই নিবলৈ আহিছোঁ এতিয়া পানী আৰু এনেকুৱা পিকনিক চিকনিক খালে এনেও পানী অনা নাযায় খাবলৈ অনা হয় কিন্তু তাত ইউজ কৰিবৰ কাৰণে সাধাৰণতে এনেও পিকনিক খাবলৈ এনেও নৈপৰীয়া অঞ্চলতে অহা হয় আৰু পানীৰ বিশেষ দৰকাৰ নহয় আমি এতিয়া হাতত পানীও নানিলোঁ ইয়াকে কিবা গৰম চৰম কৰি খাব লাগিব বাচন আনিছোঁ মাত্ৰ 2টা চ' ইয়াৰ পৰাই পানী দিম এতিয়া কোনো ক'তো নাই ইয়াত চাপৰিত সিটোপাৰে মানুহ আছে
ইয়াত আহি এনেকৈ বনাই খাই বেলেগ ফিলিংছ আৰু আছে নাই পানী অকণমান থাকিব দিবা দেখাত বেয়া লগা নাই বাৰু কালাৰ হয়তো ধোৱা মই বেলেগ ধৰণে ধুই আছিলোঁ বনো বিলাহী আনিছিলোঁ বিলাহীও দুটাহে আনিছোঁ কিন্তু সেয়া দিবলৈ নহ'লে আমি কেঁচাকেই খাম ডাইৰেক্ট নদী পানী খাই দিয়া পিকনিকত এয়াই বনাই হৈ গ'লে আমাৰ খাবলৈও বাচন আমাৰ এইটো আছে আৰু এইটোৱে আছে আৰু চামুচ দুখন আছে বাৰু হা বনোৱা এটা ইয়াতে খাব লাগিব তুমি কোনটোত খাবা চ' এয়া দুভাগ খাব পৰা হৈ গ'ল আমাৰ ছাৰ খাই প্ৰথম টেষ্টটো কৰি কোৱা কেনেকুৱা হৈছে টেষ্টটো কৰি আছোঁ কৰা ইমাৰ্জেঞ্চি একদম ইমাৰ্জেঞ্চি গৰম বহুত না এক্সিলেণ্ট হা এক্সিলেণ্ট নিমখ নাই দিয়া আকৌ হৈছে নাই একদম হৈ গৈছে একদম বঢ়িয়া তেতিয়া আৰু মই খাম এতিয়া ইয়াতে গম পোৱা গৈছে বালি বেয়া হোৱা নাই খালি নিমখটো অকণমান লাগিছিলে নিমখ আমি নানিলোৱে এনেকৈও খাব লাগে কেতিয়াবা হয় নব এনেকৈ আহি সদায়নো কি আৰু পিকনিক বুলি ক'লে একদম চব প্ৰিপেৰেশ্যন কৰি আহি খাবাহি আমি এতিয়া আনিছোঁ মাত্ৰ চচপেনটো চামুচ দুখন আৰু সৰু গামলা এটা নিমখ হালধি বাৰু একো বস্তুৱে নাই ইয়াত আহি এতিয়া বনাইছোঁ হৈ গৈছে So guys, everything is done. আমি তাৰ পৰা আহিলোঁ প্ৰথম আহি য'ত তুমি নাও ৰখাইছোঁ য'ত তাত পালোহি আৰু খাই বৈ বাতি খাই ধুই মেলি বেগত ভৰাই আমি যি আনিছিলোঁ চব গোটাই মেলি আজৰি এতিয়া আৰু সেইখন নাওতে আমি ইপাৰ হ'ম তাৰপাছত ইপাৰ হৈ ঘৰত যাম আমি যিকেইটা কামত আহিছিলোঁ এইকেইটা হ'ল নতুন এক্সপিৰিয়েঞ্চো পালোঁ ইয়াত আহি চ' এই ভিডিঅ'টোত ইমানেই আৰু আমি যিখিনি ফটো মাৰিলোঁ পাৰিলে এখন দুখন দেখুৱাই দিম তোমালোকক চ' এই ভিডিঅ'টোত ইমানেই আমি এনেকৈ এদিন আহি ইয়াত কেনেকৈ থাকিলোঁ বা কেনেকৈ পিকনিক খালোঁ তাৰ এক্সপিৰিয়েঞ্চটো তোমালোককো দেখালোঁ চ' তোমালোকেও পাৰিলে কেতিয়াবা এনেকুৱা কৰিবা চ' ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ফৰ ৱাচিং যাবি কিবা ক'বা একো ন নদী মাথো বৈ কাগজতে অঁকা যত সীমাৰেখা নাম থলো আমি তাৰ মানচিত্ৰ মানুহেৰে ভৰা একেখনি ধৰা মানৱতা এৰি আমি কাৰ মিত্ৰ প্ৰেমৰ নদী সাঁতুৰি কি ধৰ্ম জাতি